सिमोनटापुरनिफ्राय कुसुगावसिम लुफुंजायै 37 नं राजा लामाखौ नायगिदिंदों एमपि रोनगोरा नार्जारजों लोगोसे एमएलए जिरन बसुमतारिया। गसाइगावनि सिङाव थानाय सोनाब बेंगल सिमा दामब्रा दालांनिफ्राय कुसुगावसिम 37 नं राजा लामाखौ दाबोनो बानायजोबनो हायाखै। खमैबो 10 गंसो दालांजों लोगोसे 30 किल'मिटार 37 नं राजा लामाया 15 बोसोरनिफ्रायनो जोबोद गाज्रि थासारियाव गोग्लैनानै दं। सिगां पिएसएल कम्पानिनो बानायनाय समाव आरो दिनैसिमबो गोबां जेंनानि जाहोनाव बानायनो हायाखैमोन, जायनि जाहोनाव पिएसएल कम्पानिखौ दाननानै सिम्प्लेक्स इन्फ्रास्ट्राक्चार लिमिटेड कम्पानिनो होस्लायनाय जाबाय। मानि जाहोनाव गसाइगाव महकुमानि सिङाव थानाय बे 30 किल'मिटारल' लामाखौ दाबोनो बानायजोबनो हाया। बे बाथ्राखौ गोहोम होनानै दिनै एमपि रोनगोरा नार्जारजों लोगोसे एमएलए जिरन बसुमतारि आरो सिम्प्लेक्स इन्फ्रास्ट्राक्चार लिमिटेड कम्पानिनि प्रजेक्ट मेनेजार जयै कुसुगावनिफ्राय सोनाब बेंगल सिमा दामब्रा दालांसिम लामानि थासारिखौ नायगिदिङो। आरो दानि बिबान मोननाय सिम्प्लेक्स इन्फ्रास्ट्राक्चार लिमिटेड कम्पानिखौ गोख्रों गोहोम होनानै मावनो खावलायो रोनगोरा नार्जारि बिथाङा। सिम्प्लेक्स इन्फ्रास्ट्राक्चार लिमिटेड कम्पानिनि प्रजेक्ट मेनेजार बिथाङा बुङोदि 2022 मायथाइनिनो फैगौ डिसेम्बर दानसिमाव गसाइगाव महकुमानि सिङाव थानाय 37 नं राजा लामा 30 किल'मिटारनि जेंनाया सुस्रांजागोन आरो बानायजोबगोन होननानै फोरमायो। আজি আমি গোসাইগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় আমাৰ এমএলএ জিৰণ বসুমতাৰীৰ লগতে আৰু মই ৰেংগৰা নাৰ্জাৰী ৰাজ্যসভাৰ সাংসদ আমি আমাৰ দলীয় কৰ্মীসকলৰ লগত লৈ পেলাই আৰু আমাৰ নেশ্যনেল হাইৱে অথৰিটিৰ বিষয়ববীয়াসকলৰ লগত লৈ পেলাই আৰু আমাৰ চিম্প্লেক্স যি কোম্পানীয়ে নেকি আমাৰ অসম ৱেষ্ট বেংগল বৰ্ডাৰ শ্ৰীৰামপুৰৰ পৰা আমাৰ কুচুগাঁওলৈকে 30 কিলোমিটাৰ যিটো আমাৰ নেশ্যনেল হাইৱে বনোৱা, এই যিটো ৰাস্তা আজিলৈকে যে হোৱা নাই সেইটো চাই মেলি আমি ইয়াত পৰিদৰ্শন কৰিবলৈ আহিছোঁ, ছাইট ভিজিট কৰিবলৈ আহিছোঁ। আৰু আমি দেখিলোঁ ইয়াত যিখিনি কাম কাজ চলি আছে সেইটো মানে খুব লেজি, খুব মানে শ্ল'লি ইয়াৰ কামটো কৰি আছে। আৰু আমি যিটো দেখিলোঁ তেওঁলোকে যিটো মোক মানে ইনফৰমেশ্যন দিলে আমাক যে 2005 চনৰ পৰাই এইটো আৰম্ভ হৈছিলে আৰু আৰম্ভণিতে CLP এটা কোম্পানী আছিলে, সেই কোম্পানীয়ে কৰিছিলে। তাৰপিছত সেই CLPয়ে 2014লৈকে কাম কৰিছিলে, তেওঁলোকে কৰা নাই। তাৰপিছত চিম্প্লেক্স কোম্পানীক দিয়া হৈছিল। চিম্প্লেক্স কোম্পানীও আজি 2017ৰ পৰা কাম কৰি আছে, 2022 5 বছৰ তেওঁলোকে হৈ গ'ল। তো ক'ব গ'লে ইয়াৰ 15 বছৰ হৈ গ'ল এটা ৰাস্তা বনাবৰ কাৰণে। এটা আমাৰ কাৰণে আটাইতকৈ মানে দুখ লগা কথা। আজিৰ তাৰিখত আমি সেইদিনাখন দেখিছোঁ আমাৰ ভাৰতৰ নেশ্যনেল হাইৱে অথৰিটিয়ে এটা ৱৰ্ল্ড ৰেকৰ্ড বনাইছে। আৰু আজি আমাৰ ইয়াত অসমত মানে 30 কিলোমিটাৰ ৰাস্তা 15 বছৰ মানে আজিলৈকে হৈ উঠা নাই। এটা আমাৰ কাৰণে খুব লজ্জিত কথা। গতিকে আমি ছাইট ভিজিট কৰিলোঁ। ইয়াত বহুতকেইটা ব্ৰিজ আছে, ব্ৰিজটো বনাব পৰা নাই, এতিয়ালৈকে ৰডটো বনাব পৰা নাই। তো গতিকে আমি অথৰিটিৰ লগত কথা পাতিছোঁ যে কিয় আজিলৈকে দেৰি হৈ গ'ল, কাৰণটো কি ইয়াত টেকনিকেলিটি কি আছে, ছাইডৰ কিবা ডিষ্টাৰ্ব আছে নেকি, এই কথাবিলাক লৈ পেলাই আমি আলোচনা কৰিছোঁ। তো গতিকে আমাক জনোৱা মতে তেওঁলোকে নেক্সট ডিচেম্বৰলৈকে তেওঁলোকে আকৌ টাৰ্গেট লৈছে, ডিচেম্বৰৰ ভিতৰত হ'ব বুলি তেওঁলোকে কৈছে। আমি সেই ডিচেম্বৰলৈকে আমি চাওঁ। এতিয়া মই অনুৰোধ জনাইছোঁ আমাৰ মানে নেশ্যনেল হাইৱে অথৰিটিক যে তেওঁলোকে এই মানে যিটো 30 কিলোমিটাৰ যিটো ৰাস্তা ইমান শ্ল'লি যে বনাই দিয়া হৈছে সেইটো অলপ সোনকালে বনোৱাৰ কাৰণে ব্যৱস্থাটো ল'ব লাগে। আৰু মই ব্যক্তিগতভাৱে সাংসদ হিচাপে আমাৰ মানে হাইৱে অথৰিটিৰ লগত কেনেকৈ যোগাযোগ কৰি পেলাই সি মানে অলপ সোনকালে যাতে বনাব পাৰে ইয়াৰ ওপৰত মই নিশ্চয় কাম কৰিম। আৰু খুব ভাল লাগিল আজি ইয়াত সকলো লগত লৈ পেলাই আমাৰ কোম্পানী, আমাৰ হাইৱে অথৰিটি, আমি আমাৰ ৰাইজৰ প্ৰতিনিধি একেলগে আমি চালোঁ। আৰু আমি আশা কৰিম যে ৰাইজৰ যিটো স্যার দেখা গৈছে যে বিগত 15 বছর পৰা 30 কিলোমিটার রাস্তাখন মানে আজিলৈ কমপ্লিট হোৱা নাই, ইনকমপ্লিট আছে। ইয়াতে কি টেকনিক্যাল ইস্যু আছে, এনা ফাইনেন্সিয়েল প্ৰব্লেম আছে, এনা মেইন और কম আছিলে আপোনালোকে কি ক'ব? এইটো একচুয়ালি আগতে বেলেগ কোম্পানী একটা কাম কৰিছিলে এই 2005-ৰ পৰা। তো 2016তে এইটো টাৰ্মিনেট হৈ গ'ল আর কি, কাম কৰিব পৰা নাই আর কি। সেইকাৰণে NHAI তাকে টাৰ্মিনেট কৰিলে। তাৰপিছতে আপোনাৰ DPR-টো বনালে আর কি বেলেঞ্চ কামের কাৰণে। আৰু বানানোর পিছতে টেন্ডার কৰি 2017তে এইটো 5 অক্টোবৰ আর কি কামটো স্টার্ট কৰিলে। তো ইনিশিয়ালি 5 বছর আপনার 30 মান্থ আছিলে মানে কমপ্লিশন পিরিয়ড, কিন্তু 30 মান্থের ভিতরে এতে কমপ্লিট কৰিব পৰা নাই। কাৰণ যেতিয়া কামটো স্টার্ট কৰিবলৈ গৈছে তেতিয়া দেখিছে যে ব্রিজগুলা যে আছে, ব্রিজের যে ফাউন্ডেশনগুলো আছে
এইগুলো সব টিল্ট হয়ে গেছে আর কি। একটু অয়েল সিঙ্কিং আছিল, তো টিল্ট হওয়ার কারণে মানে ম্যাক্সিমাম টিল্ট হয়ে গেছে। তো সেইগুলা আকো রিপ্লেসমেন্ট করার কারণে আপনার ড্রয়িং ডিজাইন সব বানানো, আরও আকো ফার্দার অ্যাপ্রুভাল নিল, এই কারণে মানে টাইমটো আপনার বেশি লাগি গ'ল। আচ্ছা, তাৰপিছতে এতিয়া সব এপ্ৰুভালো হৈ গৈছে আৰু সব কিছু হৈ গৈছে। এতিয়া এক্সটেনশ্যনো পাই গৈছে আপ টু 2022 ডিচেম্বৰ। তো এতিয়া কামটো ইয়াৰ ভিতৰে হৈ যাব। আগৰ কোম্পানীটো আছিলে প্ৰগ্ৰেছিভ কনষ্ট্ৰাকশ্যনছ লিমিটেড PCL, এতিয়া আছে চিম্প্লেক্স ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড। ন্যাশনাল হায়ার অথরিটি মানে রেকর্ড আছে যে 100 ঘন্টার 75 কিলোমিটার রাস্তা একদম। হ্যাঁ। তো এইটো বিগত 15 বছৰৰ পৰা এনেকৈ অৱস্থা আছে, কিয় নোৱাৰে? নেই, এইটোতো ক'লোঁ ন যে আপোনাৰ যে আগৰ কোম্পানীটো কাম কৰিব পৰা নাই, সেইকাৰণেতো আমি টাৰ্মিনেট কৰি দিলোঁ NHI। তাৰপিছতে আকৌ ফ্ৰেছ বেলেঞ্চ কামেৰ কাৰণে এইটো নতুন কোম্পানীকে দিয়া হ'ল। তো যেতিয়া এইটো কামটো পালে তেতিয়া আমাৰ পুৰণা কামগুলাৰ ডিফেক্ট ওলাই গ'ল, স্পেচিয়েলি ব্ৰিজগুলাতে। এই ব্ৰিজগুলাৰ ফাউণ্ডেশ্যনটো আকৌ ইয়াতে অপেন ফাউণ্ডেশ্যন ছিল, এতিয়া পাইল ফাউণ্ডেশ্যন কৰিবলৈ হ'ল। আৰু এনেতো কামটো কৰিব নাপাৰে যেতিয়া আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এপ্ৰুভাল নাদে। সেইকাৰণে আকৌ ফ্ৰেছ এপ্ৰুভাল নিবলৈ টাইম লাগিছে। ডিজাইন এষ্টিমেট চব কৰিছে DPR। তো এইটো এতিয়া ডিচেম্বৰে, এতিয়া আমাৰ কোনো অন পেপাৰ কোনো ডিচেম্বৰে কমপ্লিট হ'ব। फोरोंगिरि मावनो गोसो गुदुं बिजाथिफोरनि थाखाय गोजोनथाव खौरां। क'क्राझार जिल्लानि काजिगाव गुरुदामाव थानाय JKB एकाडेमियाव जारिमिन एबा हिस्ट्रि आयदानि थाखाय सासे आयदा फोरोंगिरिनि गोनांथि जादों। बिनायसाया ग्रेजुवेट आरो BEd नङाब्ला DLEd थानाय जानांगोन। दान बान्थाखौ सावरायनायनि गेजेरजों थि खालामनाय जागोन। बेनिखायनो गोसो गुदुं बिजाथिफोरा सोलिफु जुन दाननि फैगौ 11 अक्ट'नि गेजेराव गाव गावनि सोलोंथाइनि रोंगौथि फोरमान बिलाइफोरजों लोगोसे आर'ज बिलाइखौ स्क्रिनाव होनाय थंआव गथायनो हागोन। आर'ज बिलाइ गथायनायनि थं JKB एकाडेमि काजिगाव, पोस्ट अफिस आरो पुलिस स्टेशन काजिगाव, डिस्ट्रिक्ट क'क्राझार, पिन नम्बर 783339, मोबाइल नम्बर 7002479620 आरो 9707447237।